হেল্ল' ৰাইজ নমস্কাৰ। মই নিমিষা। আশা কৰোঁ সকলো কুশলে আছে। এয়া মন্দিৰৰ সন্ধিয়াৰ দৃশ্য। অশান্ত মনটোক শান্ত কৰিবলৈ মই প্ৰায়ে মন্দিৰলৈ যাওঁ। যোৱা সোমবাৰে যিহেতু মন্দিৰলৈ যাব পৰা নাছিলোঁ, সেইবাবে আজিয়েই গ'লোঁ আৰু এয়া সন্ধিয়াৰ আৰতিৰ সময়ৰ দৃশ্য। ব্যস্ততাপূৰ্ণ সময়খিনিৰ পাছত শান্তিময় সময়খিনি সকলোকে প্ৰয়োজন। একান্ত ব্যক্তিগত সময়খিনি সকলোকে লাগে, নহয়নে? আৰু ৰুমটোত অকলে সোমাই থকাতকৈ মন্দিৰলৈ যোৱাটোৱেই মোৰ বাবে ভাল বুলি ভাবোঁ। বিশেষকৈ ইয়াত মোৰ লগো নাই, ফুৰিবলৈ যাবলৈ তেনেকৈ জেগাও নাই। সেইবাবে যেতিয়াই মন যায় তেতিয়াই ভগৱানৰ ওচৰলৈ যাওঁ। আৰু এয়া আৰতিৰ সময়। সোনকালে গৈছিলোঁ বাবে আজি আৰতিও পালোঁ। 7টা বজাত আৰতি হয় যিহেতু, সেইবাবে সেইটো সময় মিলাই যাব পাৰিলে নিজৰে ভাল লাগে। আৰু এয়া মন্দিৰৰ সন্ধিয়াৰ পৰিৱেশ। চাৰিওকাষ বৰ ধুনীয়া, নহয়নে? ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। আশা কৰোঁ সকলোৱে ভাল পাব আৰু মৰম দিব। আজিলৈ মৰমেৰে আদৰেৰে বিদায়। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।